নমস্কাৰ বন্ধু বান্ধৱীসকল মৌচুমী বৰা চলিহা চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ দোৰোণ শাকৰ ঔষধি গুণৰ বিষয়ে কিছু কথা। এই শাকবিধ সকলোৱে চিনি পায়, চিনি নোপোৱা খুব কম থাকিব চাগে। অসমীয়াত দোৰোণ শাক বুলিও কয়, কিছুমানে দোৰোণ বন বুলিও কয়, ইংৰাজীত কমন লিউকাছ বুলি কয়, হিন্দীত গুম বুলি কয় আৰু সংস্কৃতত দোৰ্ণৱ পুষ্প বুলিও কয়। ইয়াক দোৰোণ শাক হিচাপেও ভাজি কৰি খায়, কিছুমানে ৰস উলিয়াও খায়। যেনেকৈ পাৰি তেনেকৈ খাব পাৰি দোৰোণ শাক। গছজোপা 2 পৰা 3 ফুট ওখ হয়, পাতৰ দুয়োমূৰে জোঙা হয়, পাতবোৰ খাচকটীয়া হয়, পাতবিলাক 4 পৰা 8 চেণ্টিমিটাৰ দীঘল হয়, গা গছ 4 সিৰিয়া হয়, ফুল বগা হয়, শীতকালত ফুল ফুলে আৰু ফলো হয়। পাত আৰু ঠাৰি জ্বলা আৰু তিতা খাবলৈ। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক দোৰোণ শাকৰ ঔষধি গুণসমূহ। দোৰোণ শাকৰ বিশেষকৈ পাত আৰু ঠাৰি ঔষধত ব্যৱহাৰ কৰা হয়, শিপাও ঔষধত ব্যৱহাৰ কৰা হয়। দোৰোণ শাকৰ আমাৰ হজম শক্তিটো বৃদ্ধি কৰাত সহায় কৰে। যেতিয়া আমাৰ আভোক লাগি থাকে, বদ হজম হয়, তেতিয়া দোৰোণ শাকৰ পাতৰ ৰস যদি পিচি পেলাই আমি খাওঁ, 1 কাপ বা 2 চামুচেই হওক, যেনেকৈ পাৰোঁ আমি ভাজিয়েই হওক, তেনেকৈ যদি আমি দোৰোণ শাক খাওঁ, তেতিয়াহ'লে আমাৰ হজম শক্তিটো বৃদ্ধি হয়। দোৰোণ শাকৰ ৰসে আমাৰ স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰে। আমি যদি সৰু ল'ৰা ছোৱালীক যদি খালী পেটত প্ৰতিদিনে যদি আমি এচামুচকৈ দোৰোণ শাকৰ ৰস খুৱাওঁ, তেনেহ'লে তেওঁলোকৰ স্মৃতিশক্তি বৃদ্ধি কৰাত দোৰোণ শাকে যথেষ্ট পৰিমাণে সহায় কৰিব। বিশেষকৈ মহিলাসকলৰ অনিয়মিত মাহেকীয়া সময়ত যদি কাৰোবাৰ পেট বিষ হয়, তেনেহ'লে দোৰোণ গছৰ পাত পিচি ৰস উলিয়াই 2 চামুচ বা 3 চামুচ খাব লাগে। তেনে কৰিলে পেট বিষৰ পৰা ভাল পাব। বন্ধু বান্ধৱীসকল, চাইনাচাইটিছ থকা লোকসকলে চাইনাচাইটিছৰ যিটো প্ৰব্লেম হয়, তেওঁলোকে দোৰোণ শাকৰ ৰস যদি এটোপালকৈ নাকত দিয়া হয়, তেনেহ'লে সেই বিষৰ পৰা বহুতখিনি উপশম পাব আপোনালোকে। দোৰোণ শাকৰ ৰস মৌ জোলৰ লগত মিহলি কৰি খালে জ্বৰ, কাহ, পানী লগা আদি দূৰ কৰিব পাৰি। বন্ধু বান্ধৱীসকল, দোৰোণ শাকৰ এটা বিশেষ গুণ আছে, সেই গুণটো হৈছে বিষাক্ত সৰ্পই যদি আমাক দৰ্শন কৰে, তেনেহ'লে দোৰোণ শাকৰ ৰস 1 কাপ বা আধা কাপ যদি খোৱা হয়, তেনেহ'লে ইয়াৰ বিষৰ পৰিমাণটো যথেষ্ট পৰিমাণে নাশ কৰে। দোৰোণ শাক আমাৰ শৰীৰৰ কাৰণে বহুতো শক্তিদায়ক, ফ্ৰেঞ্জাইটিছৰ কাৰণেও বহুত উপকাৰী শাক এবিধ। দোৰোণ শাকৰ ৰসে যকৃত শক্তিশালী কৰি ৰাখে, ৰক্ত শোধক কৰিব পাৰে, বীজাণু নাশ কৰিব পাৰে, বাত বিষ নাশ কৰে, কফ নাশ কৰিব পাৰে, মূৰৰ বিষ, পুৰণি জ্বৰ, শৰীৰ ফুলা, ছালত যিটো ৰোগ হয় আমাৰ, সেই ছালৰ ৰোগো এই দোৰোণ শাকৰ ৰসে ৰোধ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আমাৰ প্ৰায় মানুহৰে গেছ হোৱা দেখা যায়। গেছ হ'লে আমাৰ পেটটো ফুলি থকা যেন লাগে, শৰীৰটো বৰ বেয়া লাগি থাকে। তেতিয়া আমি দোৰোণ শাক যদি শাক হিচাপে ভাজি কৰি নহৰু দি ভাজি কৰি খাওঁ, তেতিয়া আমি বহুত ভাল পাওঁ। নহবা দোৰোণ শাক আপোনালোকে পাতত দিও খাব পাৰে, নহৰু দি পেলাই পাতত দি খালেও বহুত উপকাৰ পাব আপোনালোকে। দোৰোণ শাকৰ ৰস হাইফাই ৰোগ আৰু জণ্ডিছ ৰোগতো বহুত উপকাৰী। বন্ধু বান্ধৱীসকল, আজি দোৰোণ শাকৰ ঔষধি গুণৰ ওপৰত মই ইমানখিনিয়ে ক'লোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ।